তো হেল্ল' গাইছ, আপোনালোকে মোৰ আৰু এটা নতুন ভিডিঅ'টো আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট কৰি দিওঁ। আজি আমি আহিছোঁ ফুৰিবলৈ পাহাৰ ফালে। তো এইফালে চাওক গাইছ, ইমান ধুনীয়া ধুনীয়া লোকেশ্যন আৰু পাহাৰ। আজি গৈ আছোঁ আমি শিৱ মন্দিৰ ফালে। শিৱ মন্দিৰ এটা পাহাৰৰ ওপৰত আছে, তো আমি ইয়াতে গৈ আছোঁ। এইফালে সুন্দৰকৈ স্কুলখন দেখাই আছোঁ আপোনালোকৰ ওচৰত গৈ পিনি কি আছে ভিতৰত। এইফালে চাব পাৰে গাইছ, ইমান ধুনীয়া ধুনীয়া ফুল ৰুইছে ল'ৰা ছোৱালীকেইটা। গাইছ, আপোনালোকে যদি নিশ্চয় ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।